বন্ধুসকল আপোনালোকক পুনৰ এবাৰ 2% ইউটিউব চেনেল স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। বন্ধুসকল আজি আপোনালোকৰ সন্মুখত লৈ লওঁ APSc যিসকলে এক্সাম দিব বুলি ভাবি আছে, যিসকলে বহুতো কিতাপ পঢ়ি আছে APSc এক্সাম দিবৰ বাবে, তেওঁলোকৰ বাবে অকল সুবিধাৰ বাবে কিছুমান পুৰণি কুৱেশ্যন এনচাৰ আপোনালোকৰ সন্মুখত লৈ আগবঢ়াই দিলোঁ। ইয়াতে আপোনালোকে এইবিলাক চালে আপোনালোকৰ বহুতো হেল্প হ'ব বুলি মই আশা ৰাখিলোঁ। বন্ধুসকল এইবিলাক আপোনালোকে কেনেকৈ যাব সকলোখিনি ডিটেইলছ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকিব। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মোৰ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি ৰাখিব, কিয়নো সদায় নতুন নতুন আপডেট লৈ আহিব। বন্ধুসকল ইয়াতে আপোনালোকক কি ছাবজেক্ট পাব এইবিলাকো মই কৈ দি আছোঁ। আপোনালোকে পাব কম্পিউটাৰ চায়েন্স, কেমেষ্ট্ৰি পাব, এডুকেশ্যন পাব, ইণ্ডিয়ান হিষ্ট্ৰী সকলোবিলাক কুৱেশ্যনে পাব, পলিটিকেল চায়েন্স পাব, আপোনালোকে জিঅ'গ্ৰাফি পাব, এগ্ৰিকালচাৰৰ সকলোবিলাক কুৱেশ্যনে পাব। তাৰপিছত আপোনালোকে কেমিকেল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পাব, চিভিল ইঞ্জিনিয়াৰিং কুৱেশ্যন পাব, ইকনমিক্স পাব। বন্ধুসকলে এইবিলাক আপোনালোকে চোৱাৰ বাবে এইটো আপোনালোকে কেনেকৈ চাব, এই কুৱেশ্যনবিলাক আৰু এনচাৰবিলাক আপোনালোকে কেনেকৈ চাব, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ এটাকৈ ছাবজেক্টৰ নাম লিখা থাকিব, তাৰ ৰাইট ছাইডত এটাকৈ লিংক দিয়া থাকিব, তাতে আপোনালোকে ক্লিক কৰিলে এটাকৈ ছাবজেক্টৰ কুৱেশ্যন আপোনালোকে চাব পাৰিব। বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদিও ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। যিসকলে APSCৰ এক্সাম দিব নাই বা UPSCৰ এক্সাম দিব অসমৰ পৰা, তেওঁলোকক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। আপুনি যদি মোৰ চেনেল নতুন ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল চিলেক্ট কৰি ৰাখিব, সদায় নতুন নতুন আপডেট লৈ আহিব। পুনৰ নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।